হাই এভৰিৱান, আজি দশমী। আমি এতিয়া চাব যাব ওলাইছোঁ চালমাৰী অভাৰব্ৰিজৰ ওপৰত। বহুত দেৰিয়ে হ'লেও লাষ্টৰ অলপ চাব পাম বুলি ভাবিছোঁ। আৰু চানমাৰী ৰাস্তা আহি পালোঁ। ইমান ভিৰ, বাপৰে, দেখিয়ে ভাল লাগি গৈছে। একচুৱেলি অষ্টমী নৱমীতকৈ দশমীৰ দিনটো বেছি ভাল লাগে আৰু মানুহৰ ভিৰটোও বেছি হয়। সকলোৱে দেৱী মাক বিদায় দিব আহে। লগতে অলপ মনটো বেয়াও লাগে অলপ কাৰণ দেৱী মাক বিদায় দিব লগা হয় সেইটো কাৰণে। বহু সময় হ'ল, ভিৰৰ মাজত কেনেকৈ সময়খিনি পাৰ হ'ল গমেই নাপালোঁ। এতিয়া দেৱী মাৰ মূৰ্তিবিলাক অনা প্ৰায় শেষেই হ'ল চাগে। মানুহৰ ভিৰো অলপ কমি আহিছে। এতিয়া আমিও ঘৰলৈ যাওঁ। দেৱী মাক বিদায় দি অলপ দুখো লাগিলে, সেইকাৰণে মন ভাল লাগিবলৈ ভাবিলোঁ অলপ জিলাপিকে লৈ ল'ম। ঘৰ আহি পাই আচৰিত হৈ গ'লোঁ। হাজবেণ্ডে আজি ভাল ছাৰপ্ৰাইজ দিলে। আজি মোৰ প্ৰিয় হাঁহৰ মাংস বনাই আছে। দেখি জিভাৰ পানী পৰি গ'ল। কাৰণ আমি এই দুৰ্গা পূজাৰ কেইটা দিন মহালয়াৰ পৰাই নিৰামিষ খাই আছিলোঁ। সেইকাৰণে হাঁহৰ মাংস দেখি ফূৰ্তি লাগি গ'ল। আৰু এইটো কাৰণেও ভাল লাগিছে কাৰণ হাজবেণ্ডে বহুত ভাল হাঁহৰ মাংস বনাব জানে। মনটো ইমান ভাল লাগি গ'ল। হাজবেণ্ডবিলাক এনেকুৱাই হ'ব লাগে নহয় জানো? ৱাইফে কি ভাল পায় কি ভাল নাপায় সেইবিলাক খবৰ ৰাখিলে আমাৰ সকলোৰে মনবিলাক ভাল লাগে। আৰু মই মৰমতেই হাজবেণ্ডক সেইকাৰণে খাব দিলোঁ জিলাপি। খানা ৰেডি হৈ গ'ল। এতিয়া মই সকলোৰে বাবে ভাত বাঢ়িব ল'লোঁ। ছোৱালীয়ে আকৌ হাঁহৰ মাংস নাখায়, তাইৰ কাৰণে পনীৰ আৰু ৰুটি বনালোঁ। এতিয়া আমি খাব ল'লোঁ আৰু সকলোকে বাই বাই, শুভৰাত্ৰি।